পুৰা ৰিলছ বনাইছে ছোৱালীকেইজনীয়ে কি হয় এইটো সেলফি ষ্টিক আৰু ইয়াতে মানে ধুনীয়াকৈ ৰিলছ বনাম বুলি ভাবিছোঁ এফালে বহুত ফলোৱাৰ্ছ থকা ছোৱালী ইমান দ আপোনালোকে চাওকচোন একেবাৰে তলত ৱাও গুড মৰ্নিং সকলোকে নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আজি ৰাতিপুৱাই আমি ভিডিঅ' ষ্টাৰ্ট কৰিলোঁ মানে একদম কুঁৱলী পৰিয়ে আছে দেখিছে না বগা হৈ আছে তো ভিডিঅ' বহুত ইণ্টাৰেষ্টিং হ'ব গতিকে চাই থাকক শেষলৈকে আৰু আমি গৈ আছোঁ লংডিং মানে অৰুণাচল প্ৰদেশৰ এটা ধুনীয়া ঠাই পৰিৱেশটো খুবেই ভাল সেইকাৰণে মানে আমি সকলো ৰেডি হৈছোঁ বাছত বহুত ষ্টুডেণ্ট আছে মানে কম্পিউটাৰ ক্লাছৰ পৰা গৈ আছোঁ মানে কম্পিউটাৰ চেণ্টাৰ নাম য়োগা কম্পিউটাৰ চেণ্টাৰৰ পৰা গৈ আছোঁ আমি সকলোখিনি আৰু বহুত ভাল লাগিব আজি পৰিৱেশটো আপোনালোক সকলোখিনি দেখাম তাত এজন আমাৰ ছাৰ হয় কম্পিউটাৰ ক্লাছৰ কিবা ক'ব নেকি কি ক'ম আৰু শোভাযাত্ৰা থাকিল চবলৈও শোভাযাত্ৰা হ'ল আৰু আমি বাছত এতিয়া উঠোগে এখন বাছ গৈ আছে আমাৰ দেৰি হৈছে ন আমি কাৰোবাৰ এজনৰ কাৰণে ৰৈ আছোঁ আৰু এতিয়া আমি বাছত চিট লওঁগে আৰু আমি এতিয়া গৈ আছোঁ ডাঙৰ পাহাৰৰ কাষে আৰু যেতিয়া আমি মানে নিজৰ চকুৰে চাওঁ নহয় তেতিয়াহে মানে ফিল কৰিব পাৰি এনেকৈ আপোনালোকক হয়তো কেমেৰাত মানে ইমান এটা বুজিব নোৱাৰিব সৰু পাহাৰ যেন লাগিছে চাগে আৰু আমি মানে ইয়াত ৰখিছিলোঁ অলপমান বাছখন কিবা হ'ল বুলি ভাবিছিলে মানে আমি ভয় খাই গৈছিলোঁ আৰু আমি আমাৰ স্থান পামগৈ আৰু অলপ সময় পিছতে ইমান ধুনীয়া পৰিৱেশ বহুত ভাল লাগিছে ইয়াত ৰিলেক্স বাছত উঠোগৈ হা আৰু আমি আহি এখন ৰিজৰ্টৰ ওচৰত পাই গ'লোহি ইয়াত বাছ আমাৰ দুইখন ৰখিছে আৰু চব ষ্টুডেণ্ট মানে কম্পিউটাৰ ষ্টুডেণ্ট গোটেইখিনি ৰৈছে খুব এটা ধুনীয়া পৰিৱেশ ভাল লাগে পাহাৰ আছে আৰু আমাৰ এইফালে ফটোশ্বুট কৰি আছে আমাৰ ডেকাসকলে তো ফটোশ্বুট মাৰিব লাগিব আৰু ৰিলছ পাৰিলে বনাম বহুত ধুনীয়া এটা পৰিৱেশ মানে কি ক'ম আৰু আগলৈ যাবলৈ আছে আমাৰ মালিক আগলৈ যাবলৈ আছে আগৰ পৰিৱেশটো দেখামগৈ আৰু তাততো আৰু ভাল লাগিব হয় নাই ঠিক আছে আগত আৰু মজা ভিউজ আছে দেখা থাকিব পুৰা মানে পাৰ্টি হ'ব আৰু এইফালে পুৰা ৰিলছ বনাইছে ছোৱালীকেইজনীয়ে ময়ো ধুনীয়াকৈ ৰিলছ এটা বনাই ল'ব লাগিব ইয়াতে মানে পাহাৰ আছে পাহাৰৰ কাষতে ৰিলছ এটা বনাই ল'ম ধুনীয়াকৈ ভাবিছোঁ আৰু আমি ইয়াতে ধুনীয়াকৈ ৰিলছ বনাম কি বস্তু হয় এইটো চেলফি ষ্টিক আৰু ইয়াতে মানে ধুনীয়াকৈ ৰিলছ বনাম বুলি ভাবিছোঁ এইফালে বহুত ফলোৱাৰ্ছ থকা ছোৱালী আৰু এইফালে এজনী আছে মানে ফলোৱাৰ্ছ দেখিলে ভয় খাই যাওঁগৈ আৰু ধুনীয়াকৈ মোক এতিয়া ৰিলছ এটা বনাই দিবলৈ তুমি ৰেডি হৈছা যে মইহে বনাম প্ৰথমতে আৰু আমি এতিয়া যাম লংডিঙৰ সেই মানে মেইন জেগাডোখৰলৈ য'ত ভাল লাগিব মানে বেছিকৈ তালৈ যাম বুলি ভাবিছোঁ বাছত উঠোগৈ আমি এতিয়া ইমান ধুনীয়াকৈ পানী আহি আছে একদম পাহাৰৰ পৰা ক'ৰবাৰ পৰা আহিছে নেকি পানী একদম মানে আৰু বহুত চফা পানীখিনি একদম মুখ চুখ চবেই ধুইছে আৰু ইমান ধুনীয়াকৈ মই ফ্ৰেছ হৈ ল'লোঁ ধুনীয়াকৈ ইমান ধুনীয়া পাহাৰ চাওকচোন মানে এনেকুৱা শান্ত পৰিৱেশত খুব ভাল লাগে অকণমান মানে ৰিলেক্স ল'ব পাৰি আৰু আমাৰ মানে বাছ ইয়াতে ৰখোৱা হৈছে তাৰপিছত মানে ইমান ধুনীয়া মানে চকুন ল'ব পাৰি বুলি কয় যে তেনেকুৱা এটা পৰিৱেশ খুব ভাল লাগিছে তো তাৰপিছত আমি আকৌ ঘূৰি যাওঁ আমি সেই ৰিজৰ্টখনত য'ত মানে আমি পাৰ্টিটো খাম মানে খানা চানা খাই তাত আকৌ ঘূৰি যাম মানে ঘৰলৈ আৰু আমি মানে য'ত আহিছিলোঁ তাত পাইছোঁহি মানে পাহাৰৰ পৰিৱেশ এটালৈ আহিছোঁ ধুনীয়াকৈ পাহাৰ আছে ইমান ওখ পাহাৰ বাপৰে এইখন কি হয় এখন তাৰপিছত এতিয়া মানে আমি ইয়াতে ফটো চটো উঠিম আৰু কিবা কিবি কৰিম আমাৰ গোটেই ষ্টুডেণ্টখিনি ইয়াতে ঘূৰি ফুৰিছে ধুনীয়াকৈ আৰু আমি মানে আচলতে ৱাটাৰফল চাবলৈ আহিছিলোঁ ৱাটাৰফল আছে এইফালে মানে একেবাৰে পানী একেবাৰে শুকাই গ'ল একেবাৰে কম পানী এতিয়ালৈকে বৰ্তমান পৰি আছে আৰু এইফালে একদম মানে পাহাৰৰ তলত কিমান দ আপোনালোকে চাওকচোন একেবাৰে তলত ৱাও চবে ফটো উঠাত ব্যস্ত এইফালে গৌৰৱো ফটোশ্বুট কৰি আছে বা গৌৰৱ ফটো উঠাতে পুৰা ব্যস্ত আৰু মইহে ফটো এখন উঠা নাই এতিয়ালৈকে আৰু এতিয়া আমাৰ ধুনীয়াকৈ খানা খোৱা টাইমটো হ'ল গোটেইখিনি বহি লৈছে খানাটো খাই দিওঁ আৰু কালি মানে ব্লগটো কণ্টিনিউ কৰিব নোৱাৰিলোঁ কাৰণ মানে আমি পিকনিকৰ পৰা আহি মেলি ঘৰত সোমাওঁতে মানে প্ৰায় 10টামান সময় বাজিলে আৰু সেইকাৰণে মানে কণ্টিনিউ নকৰিলোঁ আৰু আজি মানে অকণমান ওলাই আহিছোঁ বাগানৰ পৰিৱেশলৈ তো ভাবিলোঁ ইয়াতে ভিডিঅ'টো সামৰণি মাৰোঁ বুলি কথাখিনিও আপোনালোকক জনাওঁ যে লংডিং কেনেকুৱা পৰিৱেশ তাৰ বিষয়ে অকণমান জনাই দিওঁ বুলি ভাবিলোঁ আৰু আপোনালোকক কওঁ যে মই মানে যিখিনি পৰিৱেশ দেখাব পাৰিব লাগিছিলে আপোনালোকক সেইখিনি দেখাব নোৱাৰিলোঁ কাৰণ বাছত যাওঁতে যিটো পাহাৰ ওখ পাহাৰৰ মানে কাষে গ'লোঁ নহয় সেইখিনি আপোনালোকক ভালকৈ ভিডিঅ' কৰি দেখাব নোৱাৰিলোঁ কাৰণ বাছত উঠি আছিলোঁ আৰু যিখিনি মানে খালী চকুৰে আমি নিজৰ চকুৰে যিখিনি মানে উপভোগ কৰিছোঁ যিটো প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিছোঁ ভিডিঅ'ত ইমান এটা ভাল নেদেখিব পাৰে আপোনালোকে যেতিয়া নিজে গৈ মানে উপভোগ কৰিব নহয় মানে কি ক'ব আৰু একদম মানে
একদম মানে সন্তুষ্ট আৰু আপোনালোকে তো যিখিনি মানে মই দেখাব পাৰিলোঁ সেইখিনি আপোনালোকক আজি ভিডিঅ'টোত দেখালোঁ গতিকে আপোনালোকে কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নেপাহৰিব লণ্ডং খুব এটা ধুনীয়া ঠাই আৰু বহুত মানে এইবছৰ বহুত মানুহ মানে পিকনিক খাবলৈ ওলাইছে তাত পিকনিক প্লেচ হয় তো যাব পাৰিব আপোনালোকে উপভোগ কৰিব পাৰিব আমাৰ নৰ্থ ইষ্টৰ মানে প্ৰকৃতিক যিটো সৌন্দৰ্য সেউজীয়া যিটো মানে পৃথিৱীখন যে সঁচাকৈ মানে সমান নহয় যে উখুৰা চাপৰ সেইটো মানে আপোনালোকে ফিল কৰিব পাৰিব কিবা এটা মানে অনুভৱ কৰিব পাৰিব গতিকে নতুন এটা ভিডিঅ'ত লগ পাম আৰু মোক যদি নতুনকৈ দেখিছে মোৰ চেহেৰাটো যদি নতুনকৈ দেখিছে তেনেহ'লে মোৰ ফেচবুক পেজখন ফ'ল' কৰি ল'ব নাইবা যদি ইউটিউবত চাই আছে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব তো আজিলৈ ইমানখিনিতে সামৰণি মাৰিছোঁ ধন্যবাদ